ইয়াত এক্সিডেণ্ট যোনটো হৈছিলে তো আপোনাৰ কি লাগে? ভাইটি লাগে। কি নাম আছে? বিশ্বজিৎ দাস। কিমান বয়স হ'ব? বয়স 18-19 এনেকুৱা হ'ব। ক'ত কিবা ক'ত পঢ়া কৰে নেকি? মই লোকেজন কাকৰক কলেজতে পঢ়ি আছিলে, হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত। শনিবাৰে ৰাতিপুৱা ওলাই আহিছিলে স্কুললৈ। তাৰপিছত সি মানে 2টামান বাজি গ'ল। সি যেতিয়া অহা নাই আমি ফোন কৰিছোঁ। ফোন কৰাৰ পিছত মোবাইলখন ছুইচ অফ। তাৰপিছত আমি যিকেইটা নাম্বাৰ আছিলে সেই ফোন কৰি সুধিছিলোঁ, নাই ক'তো নাই সি। তাৰপিছত গোটেই ৰাতিও অহা নাই। পুৱাৰ পৰা যোৱাকালি আকৌ পুৱাৰ পৰা আমি তদন্ত লৈ আছোঁ, পোৱা নাই খবৰ। ৰাতিপুৱা ইয়াত খবৰ পাই আছোঁ যে ইয়াতে এক্সিডেণ্ট হৈছে বুলি আহি চাইছোঁ। আৰু গাড়ীখনো আমাৰ চব আমাৰ বাকীও কি নাচা কিবা কিবি কৰে নেকি? নাই, নাচা নকৰে। কিবা সন্দেহ আছে নেকি? কাৰোবাৰ পৰা ঝগৰা কিবা কিবি কৰে নেকি? সেইটোতো আমি জানা মতেতো আমি তেনেকুৱা খবৰ পোৱা নাই। এতিয়া ইয়াতে ঢুকাইছে কেনেকুৱা, মানে এক্সিডেণ্ট বুলি ক'ব না মাৰ্ডাৰ বুলি? এক্সিডেণ্ট বুলি কেনেকুৱা ক'ম চাওক আপুনি, গাড়ীখন একো হোৱা নাই, গাড়ীখন আছে তলত। গাড়ীখন যেনেকুৱা গাড়ী তেনেকুৱাই আছে। আৰু মানুহজন এক্সিডেণ্ট হ'লেতো বাহিৰত পৰি থাকিলে হয়, কিন্তু মানুহজন আছে ৰাস্তাৰ ভিতৰত, কালভাৰৰ ভিতৰতে ৰাস্তাৰ মাজে আৰু মাথা আছে ভিতৰৰ ফালেদি। আমি কেনেকৈ ক'ম এইটো এক্সিডেণ্ট বুলি? এইটো হয় কোনোবাই নিজে কিবা কৰিছে। এতিয়া বৰ্তমানলৈকেতো এনেকুৱা সন্দেহ নাই ন, কাৰোবাৰ পৰা ঝগৰা কৰা কিবা কৰা? আমি তেনেকুৱা ক'ব নোৱাৰোঁ। সি যদি কাৰোবাৰ লগত কৰিছে আমি ক'ব নোৱাৰোঁ। ঘৰত থাকোঁতে এনেকুৱা ফোনৰ কাজিয়া কিবা কিবি? নাই, ঘৰত থাকোঁতে হোৱা নাই। এতিয়া কলেজত অহাৰ পিছত যদি কিবা হৈছে সেইটো আমি ক'ব নোৱাৰোঁ।